Hey dosto, welcome to my YouTube channel Mintos Blog. এতিয়া আমি গাড়ীৰ কাৰণে ৰৈ আছোঁ। আমি এতিয়া সেই বাছখন দেখিছে যে তাতে গাড়ী আহি ৰ'বহি। তাৰ পৰা আমি তিৰুপতি মুখে যাত্ৰা আৰম্ভ কৰিম। আহি বেংগলোৰ টু তিৰুপতি। আমি তিৰুপতি পাই গ'লোঁ। তিৰুপতি গেটত সোমাবৰ কাৰণে কুপন কাটিব লাগে। কুপনৰ বাবে আমি লানি পাতিছোঁ আৰু এতিয়া টাইম হৈছে 4:30। এতিয়া কুপনৰ কাৰণে আমি লাইন পাতি আছোঁ। ৰৈ 6টা বজাত টিকেটটো পাইছোঁ আৰু টিকেট পালোঁ। এতিয়া তিৰুপতি মন্দিৰলৈ যাবলৈ গাড়ী এখন আকৌ বুক কৰিব লাগিব। এতিয়া গাড়ীখনো ল'লোঁ। গাড়ীখন লৈ পিনে এতিয়া মেইন গেট সেইখন আপোনালোকে দেখিছে মেইন গেট এইখন তিৰুপতিলৈ যোৱা মেইন গেট হয়। মেইন গেটতে আমাৰ এতিয়া বেগ চেকিং হ'ব, মানুহ চেকিং হ'ব আৰু কুপনটো দিছিলে যে কুপনটো স্কেনিং কৰিলে। কুপনটো স্কেনিং কৰি আহিলোঁ। আহি গেটতে আপোনাৰ ৰৈ আছে। গাড়ীখন অহা নাই আমাৰ। গাড়ীখন বহুত পিছত থাকিলে। এতিয়া চাওক এইডোখৰ মেইন গেটতে তিৰুপতি মন্দিৰলৈ নাযাৰা। এতিয়া তিৰুপতি মন্দিৰলৈ যাত্ৰা আৰম্ভ। ইয়াৰ পৰা প্ৰায় আমাৰ ড্ৰাইভাৰক সুধিছোঁ কিমান টাইম লাগিব বুলি। ইয়াৰ পৰা কৈছে 1.5 ঘণ্টামান লাগিব। 2 ঘণ্টামান লাগি যাব। কাৰণ ইয়াৰ পৰা তিৰুপতিলৈ যোৱা ৰাস্তাটো গাড়ীয়েদি যোৱা হয়। আৰু এটা ৰাস্তা আছে, সেইটো খোজকাঢ়ি যোৱা হয়। সেইফালে চিৰি আছে। নেক্সট ভিডিঅ'ত পাব বাৰু আপোনালোকে চিৰি কিমানটা আছে বুলি। 3650টা নে কিমানটা আছে হ'বলা মই জনাত। 3650টা নে কিমান 650টা নে 500টা কিবা এটা। এতিয়া বৰ্তমান গাড়ীত গৈ আছোঁ। এইটো হ'ল অনলি গাড়ীত মানুহ ইয়াত অকল মন্দিৰলৈ যাব পাৰে। অকল গাড়ী লৈ এইফালেদি যাব পাৰে। আৰু ৰাস্তা খোজকাঢ়ি যোৱা ৰাস্তা ইফালে আছে। অকল চিৰিয়েদি অকল খোজকাঢ়ি যোৱা ৰাস্তা। এইফালে হ'ল গাড়ী যোৱা ৰাস্তা। আৰু এটা আছে গাড়ী অহা ৰাস্তা। সেইটো নেক্সট ভিডিঅ'ত আপোনালোকে পাব পাৰে। এতিয়া ব'লক তিৰুপতি कैसी दिल लगाई कर गए, रूह की रुबाई बन गए। खाली खाली दोनों थे जो थोड़ा सा दोनों भर गए। मैं और तुम चलो जी आज साफ साफ कहता हूँ, इतनी सी बात है मुझे तुमसे प्यार है। ओ धुनु धुनु तुम्हार मिठा मातत परू परू मैं तुम्हार प्रेम धरु धरु लागे कोमल हातत लग पाले अकले गाली बातत। ओ धुन धुन धुनिया तुम्हार मातत परू परू मैं तुम्हार प्रेम ओ धरु धरु लागे कोमल हातत लग पाले अकले गाली बातत। जानय कल्पना তুমি মন পুতলা হৈ যাম সকলা আই দেখি লাগে তোমাক চাই পগলা नींद जाके न लौटी, कितनी रातें ढल गई, इतने तारे गिने के उंगलियां भी जल गई। ओ हमनवा में तू है कौन। আহি ইয়াতে পালোঁ। কিন্তু ৰুমৰ কাৰণেহে অকণমান প্ৰব্লেম। যি মানুহ হাজাৰ মানুহ লাইন পাতি আছে। আমি এতিয়া লাইন পাতিলে আমি গোটেই দিন ৰাতি 10টা বজাতো পাম নে নাপাম ঠিক নাই। সেইকাৰণে ভাবিলোঁ ওচৰে পাঁজৰে ক'ৰবাত হোটেল আছে বোলে, তাতে আমি চাবলৈ আহি আছোঁ।
হোটেল ৰুম চাই চবফালে ঘূৰি চাই আছোঁ এতিয়া বৰ্তমান পাওঁ নে নাপাওঁ। কিন্তু ঘূৰি এটাও ৰুম নাপালোঁ। বাইদেউসকলে গুচি আহিছে হ'লে। তলত ভাড়া ৰুম হোটেল আছে, তাত মানে ৰুম ল'বগৈ লাগিব। কিন্তু আমি এতিয়াই ঘূৰি নাযাওঁ। কি কৰিবা এতিয়া? জিৰণি চৰালৈ গৈ তাত গা পা ধুই আৰু আমাৰ হিন্দু আৰু মানুহ এজন ৰুম মিলা চুলি কাটি মেলি গা চা ধুই আগৰ দিনৰ গাড়ী আহিছে। আমি ইয়াতে ওচৰে পাঁজৰে সৰু সুৰা মন্দিৰ আছে, কাশীগংগা আৰু কিবা তিলুমেলা আৰু কিবাকিবি মন্দিৰ আছে। এতিয়া আমি সেই মন্দিৰবিলাক দৰ্শন কৰি তাৰপিছতহে আমি গেটত যোনখন আছিলে মেইন গেটৰ বাহিৰত যাম। মেইন গেটৰ পৰা আহোঁতে আমাৰ 2 ঘণ্টা লাগিলে, 2-1.5 ঘণ্টা লাগিলে। আৰু এতিয়া আমি গা পা ধুই এতিয়া মানে মেইন মন্দিৰভাগৰ ওচৰে পাঁজৰে যিমান মন্দিৰ আছে, ওচৰে পাঁজৰে মানে বহুত ডাঙৰ এৰিয়া হয় এইটো। ডাঙৰ এৰিয়া মানে বহুত ডাঙৰ এৰিয়া আৰু এতিয়া ওচৰত যিমান মন্দিৰ আছে চব গাড়ী এখন বুক কৰি লৈ পিনে চব মন্দিৰ ঘূৰিম। পিছৰ ভিডিঅ'ত আপোনালোকে পাই যাব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।